মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই তোমালোকৰ বাগিচালৈ যাওঁ ব'লা এই লেচনটোৰ তোমালোকৰ মই ধুনীয়াকৈ বুজাই দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত পাৰ্ট 1টোত তোমালোকে আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা আৰু এতিয়া আজি মই তোমালোকৰ ভিডিঅ' পাৰ্ট 2 ইয়াৰ যিটো বাগিচালৈ যাওঁ ব'লা ইয়াৰ পাৰ্ট 2 ইয়াৰ প্ৰশ্ন উত্তৰখিনি মই আজি ধুনীয়াকৈ বুজাই দিম ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি বহীত কৰি ল'বা আহাচোন এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ চাই যাওঁ দিয়া আছে এবিধ আৰোহী লতাৰ নাম লিখা এবিধ আৰোহী লতাৰ নাম লিখিবলৈ দিছে ইয়াৰ উত্তৰটো হ'ব ক উত্তৰ এনেকৈ তোমালোকে লিখি ল'বা এবিধ আৰোহী লতাৰ নাম হ'ল পাণ এতিয়া এবিধ আৰোহী লতাৰ নাম কি পাণ আমি পাই আহিছিলোঁ লেচনটোত হয়নে এইটো তোমালোকে লিখি ল'বা খ নম্বৰ দিছে আমাক চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখিবলৈ দিছে চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম তোমালোকে প্ৰশ্নটো লিখি ল'বা তাৰপিছত উত্তৰটো লিখিবা উত্তৰটো হৈছে চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ'ল আম কঁঠাল জামু আৰু আহঁত বৃক্ষ মানে কি ডাঙৰ ডাঙৰ গছবোৰ হয়নে এতিয়া কি লিখিবা আম কঁঠাল জামু আৰু আহঁত আদি ইয়াৰ পৰা ইয়ালৈকে লিখিবা তোমালোকে ভিডিঅ'টো ৰখাই ল'বা যদিহে মই খৰকৈ গৈছোঁ তেতিয়াহ'লে ভিডিঅ'টো ৰখাই ইয়াৰ প্ৰশ্ন উত্তৰখিনি কৰি ল'বা গ নম্বৰ দিছে যে দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম লিখা দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম ইয়াৰ উত্তৰটো হ'ব দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল ডালিম আৰু নেমু কি লিখিবা দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল ডালিম আৰু নেমু বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম এতিয়া ঘ নম্বৰ দিছে বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম ইয়াৰ উত্তৰটো হ'ব ঘ উত্তৰ বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম হ'ল জিকা আৰু কোমোৰা এতিয়া বাৰিষা কালত হোৱা শাক পাচলিৰ নাম কি জিকা আৰু কোমোৰা ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঙ নম্বৰতে দিছে অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম এতিয়া অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম লিখিবলৈ দিছে কি হ'ব বাৰু অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম এতিয়া ঙ নম্বৰ উত্তৰ হ'ব অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ'ল কি হ'ব শাল আৰু চেগুন এতিয়া অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ'ল শাল আৰু চেগুন ধুনীয়াকৈ লিখি ল'বা তোমালোকে বহীত তোমালোকৰ 1 নম্বৰ প্ৰশ্নখিনি হৈ গ'ল এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে খালী ঠাই পূৰ কৰা এটা ক নম্বৰ দিছে তোমালোকে এইখিনি ধুনীয়াকৈ বহীত কৰিবা মই কিতাপতে কৰি দিছোঁ তোমালোকে বহীত মই যেনেকৈ লিখি দিছোঁ তোমালোকে তেনেকৈ বহীত ধুনীয়াকৈ লিখি যাবা এটা ক নম্বৰতে দিছে গছে শিপাৰ দ্বাৰা পানী শুহি লয় কি হ'ব শিপাৰ দ্বাৰা খ নম্বৰ দিছে মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে গ নম্বৰ দিছে কপৌ ফুল বসন্ত কালত ফুলে তোমালোকে বহি ধুনীয়াকৈ লিখি ল'বা এইখিনি ঘ নম্বৰ দিছে পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহ গছ এতিয়া পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ কি হ'ব বাঁহ গছ তাৰপিছত ঙ নম্বৰ দিছে ডালিম গুল্মজাতীয় উদ্ভিদ এতিয়া ডালিম কি জাতীয় উদ্ভিদ ডালিম গুল্মজাতীয় উদ্ভিদ তোমালোকে এইখিনি ধুনীয়াকৈ বহীত লিখি ল'বা তাৰপিছত তোমালোকৰ 2 নম্বৰ উত্তৰখিনি হ'ল এতিয়া 3 নম্বৰ কৈছে 3 নম্বৰ কি কৈছে শুদ্ধ শব্দটোত ৰাইট চিন দিয়া এতিয়া শুদ্ধ শব্দটোত আমি ৰাইট চিন দিব লাগিব এতিয়া ক নম্বৰ দিছে তোমালোকে ধুনীয়াকৈ বহীত লিখি যাবা দেই ক নম্বৰ দিছে বাঁহ গছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ এতিয়া বাঁহ গছ কি জাতীয় উদ্ভিদ আছিলে বাঁহ গছ কি আছিলে আটাইতকৈ কি ওখ তৃণজাতীয় উদ্ভিদ হয় নাই এতিয়া কি দিব লাগিব বাঁহ গছ তৃণজাতীয় উদ্ভিদ এতিয়া শুদ্ধ কোনটো হ'ব এইটো হ'ব তৃণজাতীয় বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল ফুপুলা কি হ'ব বৃক্ষজাতীয় উদ্ভিদৰ গা গছ কি আছিলে টান আছিলে নে বৃক্ষজাতীয় উদ্ভিদৰ টান এইটো শুদ্ধ হ'ব টানটো উদ্ভিদে গা গছ শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে এতিয়া উদ্ভিদে কিহেৰে মাটিৰ পৰা পানী শোষণ কৰে আমি কি পাই আহিছিলোঁ লেচনটোত কি আছিলে শিপা আছিলে নে উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা পানী শোষণ কৰে হয় নাই তোমালোকে এইটো লিখিবা শিপাৰে তোমালোকে বহীত ধুনীয়াকৈ এইখিনি লিখি ল'বা ঘ নম্বৰ দিছে উদ্ভিদৰ গা গছ শিপাৰ পৰা ডালপাত ওলায় এতিয়া উদ্ভিদৰ ক'ৰ পৰা ডাল আৰু পাত ওলায় আমি জানোৱে গা গছ হয় নাই গা গছৰ পৰা এইটো শুদ্ধ হ'ব ছালকুঁৱৰী তৃণ আৰু গুল্মজাতীয় উদ্ভিদ এতিয়া ছালকুঁৱৰী কি জাতীয় উদ্ভিদ আছিলে আমি পাই আহিছোঁ ছালকুঁৱৰী তৃণজাতীয় উদ্ভিদ হয় নাই তৃণজাতীয় সৰু মানে এইটো শুদ্ধ হ'ব তাৰপিছত তোমালোকৰ 4 নম্বৰ দিয়া আছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি ইয়াৰ উত্তৰটো হ'ব আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা কেইটা 4টা
সেই ভাগ কেইটা হ'ল তৃণ, লতা, গুল্ম আৰু বৃক্ষ। কি কি? তৃণ, লতা, গুল্ম আৰু বৃক্ষ। তোমালোকে ধুনীয়াকৈ এইটো বহীত লিখি ল'বা। তাৰপিছত 5 নম্বৰটো দিছে এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। এতিয়া কৈছে কি এজোপা উদ্ভিদৰ ছবি আঁকিবলৈ কৈছে আৰু বিভিন্ন অংশবোৰৰ নাম লিখা। এইটো এনেকৈ কৰিব লাগিব। দেখিছানে? মই 5 নম্বৰ উত্তৰ বুলি লিখি লৈছোঁ, তোমালোকেও লিখি ল'বা। তাৰপিছত এনেদৰে এজোপা ধুনীয়াকৈ ফুল এজোপা আঁকিবা। ফুল এজোপা আঁকি পেলাই কি লিখিবা? এইপা ফুল, হয় নাই? আমি জানোৱেই। এইপা পাত। তাৰপিছত এইডাল কি হ'ব? গা গছ বা কাণ্ড। আৰু এইডাল কি? শিপা। তোমালোকে ধুনীয়াকৈ ইয়াতকৈ ধুনীয়াকৈ তোমালোকে চাগে আঁকিবা। তো ধুনীয়াকৈ তোমালোকে এনেকৈ এপাহ ধুনীয়াকৈ ফুল গছ বা তোমালোকে যি গছ আঁকিব পাৰি পেলাই ধুনীয়াকৈ দেখুৱাই দিবা। তাৰপিছত তোমালোকৰ 6 নম্বৰ কৈছে গছ গছনি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা। এতিয়া গছ গছনি সংৰক্ষণৰ কি কৈছে? গছ গছনি মানে কাটিব কৰিব নালাগে, হয় নাই? গছ গছনি কি হয়? ধুনীয়াকৈ ৰুব লাগে। তাৰ সজাগতা মানুহৰ আগত মানে ক'বলৈ কৈছে, ধুনীয়াকৈ সজাগতা কৰিব লাগিব যে গছ কাটিব নালাগে। সেইবোৰ কি কৰিব লাগিব? এতিয়া শ্লোগান মানে ধুনীয়াকৈ লিখিব লাগিব, ধুনীয়াকৈ পোষ্টাৰ। এটা পোষ্টাৰ তৈয়াৰ কৰা। মই ধুনীয়াকৈ তোমালোকক আঁকি দিছোঁ, তোমালোকে চাই পেলাই নি ধুনীয়াকৈ বহীত লিখি ল'বা। তো তোমালোকে 6 নম্বৰ উত্তৰ এনেকৈ লিখি ল'বা। তাৰপিছত বহীখনত ধুনীয়াকৈ এনেকৈ এটা বাকচ বনাই ল'বা। বাকচ বনাই পেলাই লিখিবা গছ থাকিলেহে মানুহ থাকিব, হয় নাই? গছ গছনি থাকিলেহে মানুহ থাকিব। এনেদৰে বনাই ল'বা। তাৰপিছত এডাল এনেকৈ আঁচডাল পাৰি দিবা বাকচ বনাই পেলাই নি ধুনীয়াকৈ লিখিবা তোমালোকে। তাৰপিছত দেখিছানে? তাৰপিছত মই ইয়াৰ তলতে লিখিছোঁ গছ নকৰিবা নষ্ট, উশাহ লওঁতে হ'ব কষ্ট। দেখিছানে? ইয়াৰ তলতে লিখিছোঁ। ধুনীয়াকৈ এটা এনেকৈ বাকচ বনাই লৈছোঁ মই। এটা কাঠ পেঞ্চিল এনেকৈ বাকচ বনাই তাৰ ভিতৰত পেনে লিখিছোঁ। তোমালোকে লিখি ল'বা ধুনীয়াকৈ। তোমালোকে কাঠ পেঞ্চিলে লিখিবা। এটা এইটো আৰু এটা এইটো। ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই লেচনটো প্ৰশ্ন উত্তৰ ইমানেই আছিলে। আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ বুজি পালা আৰু ভিডিঅ'টো চাই ভাল পালা। যদিহে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আৰু ভিডিঅ' তোমালোকে এনেদৰে চাই যাব পাৰা। আৰু মই ভিডিঅ' দি যাম, চাই যাবা তোমালোকে। আৰু এই লেচনটো প্ৰশ্ন উত্তৰ ইমানেই আছিলে। ধুনীয়াকৈ তোমালোকে বহীত কৰি ল'বা। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।